ই ক'ত গৈ আছো আমি ক'ত গৈ আছো আমি এয়া আমি আহি পালোহি খটৰা সত্ৰ আৰু এয়া গেটতে আছে হনুমানৰ মূৰ্তি হনুমানজীৰ মূৰ্তি তাতে চাকি বন্তি জ্বলাব পাৰি আৰু এতিয়া এইফালেদি ভিতৰলৈ সোমাই যায় আৰু দোকান পোহাৰ আছে পূজা পাত্ৰৰ বস্তু গোটেইখিনি পোৱা যায় ইয়াতে আৰু আমি ভিতৰলৈ সোমাই আহিলোঁ সোমাই আহি এয়া চাওকচোন ইমান ধুনীয়া গোটেই বগা ৰঙেৰে ৰং কৰি থৈছে আৰু ইমান ধুনীয়া পৰিৱেশটো সত্ৰখন সঁচাই ধুনীয়া বলক এতিয়া আমি ভিতৰলৈ সোমাই যাওঁ আমি এতিয়া আছোঁ খটৰা সত্ৰত আৰু এতিয়া খটৰা সত্ৰত আমি সোমাই আছোঁ লাইন কৰি আজি 1 মাঘ যিহেতু 1 মাঘত বহুত মানুহ হয় আৰু আপোনালোকক দেখাম ইয়াৰ পৰিৱেশটো বিৰাট ধুনীয়া কোনোবা যদি অহা নাই এতিয়ালৈকে তেতিয়াহ'লে আহিব পাৰিব আপোনালোক আমি সেৱা কৰিলোঁ খটৰা সত্ৰত কৰি এতিয়া বহি আছোঁ প্ৰসাদ দিব আৰু বহুত বছৰৰ পিছত মই একদম সৰুতে অহা মন আছে বহুত বছৰৰ পিছত আহিছোঁ এয়া মোৰ ডাঙৰ বৰমা আহিছে ভাল লাগিছেনে আহি বহুত দিনৰ পিছত ভাল লাগিছে আৰু এয়া মোৰ সৰু কিমান দিনৰ পিছত ভতিজাৰ লগত আহিছোঁ খটৰা মন্দিৰত বহুত দিনৰ পিছত অহা হৈছে আৰু সেয়া খুৰী মোৰ কেনেকুৱা লাগিছে বহুত দিনৰ পিছত আহিছোঁ ন দিনৰ মূৰত আহিছোঁ দেই সেয়া ভণ্টিহঁত আছে আৰু মানুহ আছে চব বাহিৰত গৈছে আৰু ৰখি আছে বহুত বছৰৰ পিছত আহিলোঁ বিৰাটেই ভাল লাগিছে আহি আৰু পৰিৱেশটো সঁচাই ধুনীয়া আৰু মন্দিৰটো সৰু থাকোঁতে অহাতকৈ আৰু বেছি ধুনীয়া কৰিছে আৰু আজি তাতে 1 মাঘ কাৰণে বহুত বেছি মানুহ মানে বহুত ভাল লাগিছে ইমান ভক্তগণ আহিছে একদম ভিতৰত আমি সেৱা কৰি আহিলোঁ কিন্তু ভিতৰত ফটো বা ভিডিঅ' কৰা মানা আছে আমি লাইন কৰি তেনেকৈ যাব লাগে তাত আশীৰ্বাদ ল'ব লাগে তাৰপৰা সেয়া ইমান ধুনীয়াকৈ পাৰকেইটা আহিছে উৰি আৰু এয়া আমি খটৰা সত্ৰত সেৱা কৰিলোঁ প্ৰসাদ ল'লোঁ ইমান ধুনীয়া মানে বহুত বছৰৰ পিছত আহিছোঁ মই বহুত সৰুতে আহিছিলোঁ আৰু খুৰীহঁত বৰমা গোটেই পৰিয়াল আহিব পাই বেছি ভাল লাগিছে আৰু আজি মাঘৰ 1 তাৰিখ কাৰণে বহুত মানুহ হৈছে বহুত ভক্তগণ আহিছে বহুত বিভিন্ন জেগাৰ পৰা তেওঁলোক আহিছে সেইটো কাৰণে মানুহ বেছি থকা দেখি আৰু বেছি ভাল লাগিছে আৰু আমাৰ গীতু প্ৰথম তাৰো ভাগ্য যে খটৰা সত্ৰত আহিব পাৰিছে বহুত পুৰণি সত্ৰ হয় মই এতিয়া আৰু এটা মন্দিৰত আমি যাম হিৰিম্বা মন্দিৰ আৰু হিৰিম্বা টেম্পলত গৈ পেলাই আপোনালোকক দেখাম তাৰ পৰিৱেশটো যিহেতু খটৰা সত্ৰ আৰু হিৰিম্বা টেম্পল আমাৰ ঘৰৰ ওচৰতে হয় অলপ দূৰ যাব লাগে গতিকে আহিছোঁ যেতিয়া মাঘৰ মাঘ সেইটো কাৰণে আমি বোলো অলপ যাওঁ আৰু কেনেকুৱা লাগিলে বৌ আহি বহুত ধুনীয়া আৰু এয়া মোৰ বৌ দেই বৌতকৈ বেছি আমি বান্ধৱীহে হাই বান্ধৱীহে আমি বেছিকৈ আমি সুখ দুখ চব কথা পাতোঁ ন আজি বহুত দিনৰ পিছত খটৰা সত্ৰ আহিলোঁ একেলগে ন ভাল লাগিলে বহুত বহুত ভাল লাগিলে বহুত মানুহ হৈছে বহুত মানুহ হৈছে আজি খটৰা সত্ৰৰ পৰা আহি পালোহি হিৰিম্বা বাথৌ মন্দিৰ আৰু আপোনালোকক দেখুৱাম ইয়াৰে পৰিৱেশ ইয়াতো বহুত মানুহ তাত যিবোৰ মানুহ আহিছে ইয়ালৈকো আহিছে যিহেতু ওচৰতে হয় ইমান দূৰ আহিছে যেতিয়া ইয়াতো বহুত মানুহ এতিয়া আমি ভিতৰত সোমাম আমি ভিতৰত এতিয়া আৰু চাই থাকক তেতিয়াহ'লে এয়া হিৰিম্বা বাথৌ থানচালি বহুত মানুহ ইয়াতো বহুত মানুহ লাইনকৈ বহুত গাড়ী আহিছে
এইটো পৰিৱেশ এইফালে গোটেই গছ গছনি হয়তো কিবা খালো থাকিব পাৰে পুখুৰী সেয়া চাম আৰু এইয়া হিড়িম্বা বাথৌ মন্দিৰ এয়া আমি সোমাই আছোঁ হিড়িম্বা বাথৌ মন্দিৰৰ ভিতৰলৈ আৰু এয়া আমি পালোহি বাথৌ মন্দিৰৰ ভিতৰত আৰু বিৰাটেই ধুনীয়া আহি ইমান ভাল লাগিছে ইমান শান্তিৰ পৰিৱেশ এতিয়া আমি ভিতৰত সোমাম লাইন কৰি আছোঁ বিৰাট ধুনীয়া পৰিৱেশটো এয়া চাইডেদি এয়া গোটেই কেনেকুৱা লাগিছে আহি কেনেকুৱা লাগিছে আহি এইটো আমি বড় হৈ গৈছোঁ আজি বড় কি লাগে বিৰাটেই সুন্দৰ আৰু শান্তি পৰিৱেশ আৰু খুবেই চাফা ইমান চাফা পৰিৱেশটো মানে আহিয়ে মনটো ভাল লাগি যায় এয়া আচলতে এয়া পূজা কৰি থৈছে ইয়াৰ মহত্ব কি নাজানো তেওঁলোকক মই সুধিম তেওঁলোকে ক'ব ইয়াৰে কাক পূজা কৰা হয় খুবেই ধুনীয়া এটা পৰিৱেশ ইমান ভাল লাগিছে আৰু ইয়াতে পূজা কৰিছে এজোপা কেকটাছ বুলিয়ে কয় কেকটাছ গছজোপা ইয়াৰে মহত্ব কি নাজানো তেওঁলোকক সুধিবলৈ চেষ্টা কৰিম কিয় তেওঁলোকে কাক পূজা কৰে গতিকে আপোনালোকক সবিশেষ জনাব পেলাই ভাল লাগিব কিন্তু ইয়ালৈ এবাৰ আহিব বিৰাটেই ধুনীয়া এটা পৰিৱেশ আৰু খুব শান্তিৰ এটা পৰিৱেশ আৰু বহুত চাফা সেইটো ক'বই লাগিব আৰু চাৰিওকাষে গছ গছনিৰে ভৰপূৰ আৰু যেন চাৰিওকাষে মন্দিৰভাগক প্ৰাকৃতিক পৰিৱেশে আৱৰি ধৰি ৰাখিছে তেনেকুৱা এটা মোৰ ফিলিং আহিছে আৰু নিশ্চয় আপোনালোক আহিলেও আপোনালোকৰো তেনেকুৱাই লাগিব অলপ জনাই দিব এই মন্দিৰখন 1972 চনতে স্থাপিত কৰা হৈছিল আমি অৱশ্যে ডেভেলপমেণ্ট কৰিব পৰা নাছিলোঁ যোৱা 2013 পৰা কৰি 2019ত ৰাইজক দৰ্শনাৰ্থীৰ কাৰণে আমি এইখিনি সুবিধা কৰি দিব পৰা হৈছে এতিয়া কথা হ'ল আমি কাক পূজা কৰোঁ আমি কয় বাথৌ মানে 5টা ধাতু মানে এইটো আপোনালোকে কয় যে এই যে মানে পঞ্চভূত এই পঞ্চভূতটোৱে হ'ল মাটি পানী বায়ু আকাশ সূৰ্য এই 5টা বস্তুৰ যোনে স্বজন কৰিছে তেখেতক আমি ভগৱান বুলি বা ঈশ্বৰ বুলি মানো আৰু এই 5টা বস্তুৰ স্বজনেই আমাক 5টা বা মানে 5 থৌ মানে যিটো তত্ত্ব এইটো সিজু গছৰ
আমাৰ বাথৌ ধৰ্মৰ প্ৰতীক হিচাপে লৈছে। এই প্ৰতীকটো হ'ল আমাৰ যিটো 5টা মানে পদাৰ্থ, এই পদাৰ্থৰ ধৰ্মৰ আমাৰ কিছুমান আচাৰ নীতিবিলাক সিজু গছৰ আকৃতি দি মিলে। সেইকাৰণে আমি এই 5টা বাথৌৰ তত্ত্বই দি সিজু গছৰ কিছুমান তত্ত্বটো মিলাৰ কাৰণে আমি সেইটো কৰিছে। আৰু 1 নম্বৰ কথা হ'ল সিজু হ'ল মানে এটা মানে চিৰস্থায়ী বা চিৰজীৱী গছ। সেইকাৰণে আমি তাক প্ৰতীক হিচাপে লৈছোঁ। এইখিনি 1 নম্বৰ কথাটো আৰু বহলাই নকওঁ। হয়, হয়, নমস্কাৰ। ধন্যবাদ ধন্যবাদ। এয়া মন্দিৰভাগৰ কাষেদি এইখিনি জেগা আছে, ফুৰিব পাৰি। এয়া পুল এটা আছে তাতে, তাৰ পৰা এনেকৈ কাষেদি গৈ আছোঁ। বিভিন্ন ধৰণৰ গছ আছে আৰু এই গছবোৰ দেখিছেনে? হয়তো এইবোৰ বেছি ডাঙৰ হোৱা নাই, লহপহকৈ বাঢ়িছে। আৰু এনেকৈ কাষেদি গৈ গৈ আমি আকৌ পুলটোৰ কাষেদি চাৰিওকাষ আচলতে ঘূৰিব পাৰি। গতিকে ব'লক আমি এইফালেদি আমি পুলটোৰ কাষেলৈ যাওঁ। ওচৰতে হ'লে ঘৰ, ইয়াতে সদায় খোজকাঢ়িব আহিব পাৰিলোঁ হয়। ইমান ধুনীয়া পৰিৱেশটো। এতিয়া আমি গোটেই মন্দিৰটো ঘূৰি লাহে লাহে আমি পটাপট ঘূৰিছোঁ, কিন্তু লাহে লাহে ঘূৰিব মানে ফুৰি আহিলে বহুত সময়, গোটেই দিনটো আহিলেও কম হ'ব। ইমান ভাল লাগে, বহি থাকিয়ে ভাল লাগিব এনেই। আৰু নেক্সট টাইম আকৌ আহিম বুলি আশা কৰিলোঁ যে নেক্সট টাইম এনেকৈ পিকনিক খোৱাকৈ আহিম, কিবা কিবি ঘৰতে বনাই। আৰু আজি বহুত ভাল লাগিলে আহি, আৰু মানে বহুত বেছি ভাল লাগিলে ন বৰ্ণিল? ভাল লাগিলে নে আহি? বহুত ভাল লাগিছে ন? নেক্সট টাইম আমি পিকনিক খোৱাকৈ আহিম যে। অঁ, চব গ্ৰীণ নেচাৰ মানে ন গোটেইখিনিতে। এইটো এটা শহাপহু, মৰম লাগিছে ইমান ন? শুই আছে এইটোৱে। এইটোৱে এটা পৰিৱেশ। সেইফাললৈ আৰু কিবা ৰেষ্ট হাউচ আছে, মানুহ বহিব পাৰিব। এইটোৱে তাৰ ভিতৰত মন্দিৰ ভাগ আৰু খুব ধুনীয়া পৰিৱেশ। এইটোৱে আছিলে আজিৰ ব্লগটো। যদি আপোনালোকৰ ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। যিহেতু আমাৰ দিনটো কাৰ্যসূচী বহুত দীঘলীয়া, গতিকে পটাপট ভিডিঅ'টো শেষ কৰোঁ, কাৰণ মাজু বৰ্তা ঘৰত আকৌ ভাত খাব আছে, কাৰণ আমাৰ হাতত সময় একেবাৰে কম।